Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ সকলোৰে জনপ্ৰিয় ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাখলীলা ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভালেই পাইছে। এই ৰাখলীলা ধাৰাবাহিকত অভিনয় কৰা ঋষিৰ এটা ভাল খবৰ আহি পৰিছে। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ সকলোৰে জনপ্ৰিয় ৰাখলীলা ধাৰাবাহিকৰ ঋষিৰ ভাল খবৰটো হৈছে তেওঁ অহা ২৫-২৬ নাট্যবৰ্ষত ৰাজমুকুট থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে। অহা ২৫-২৬ বৰ্ষত ভ্ৰাম্যমানৰ মঞ্চত দেখিবলৈ পাব ঋষি অৰ্থাৎ পাৰ্থ দত্তক। এই ভাল খবৰটো কেনেকুৱা পালে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।